আমাৰ সকলোৱে আজিৰ দিনত স্মাৰ্টফোন এণ্ড্ৰইড ফোন ইউজ কৰি আছে, কিন্তু আপোনালোকে এটা ভুল কৰি আছে, এটা বস্তু নাজানে। আপোনালোকে কি বস্তু নাজানে মই আপোনালোকক বুজাই দিব চেষ্টা কৰি আছো, ভিডিঅ'টো শেষলৈকে চাব। আপোনালোকে যিকোনো এটা এপছ ডাউনলোড কৰে, ইউজ কৰে, কিবা কামত বা গেমৰ এপছে হওক, যিকোনো এপছ ইউজ কৰাৰ পিছত কেইদিনমানৰ পিছত যিহেতু বেয়া লাগে বা প্ৰয়োজন নোহোৱা হয়, প্ৰয়োজন হোৱাৰ পিছত আপোনালোকে সেইটো ডিলিট কৰি দিয়ে বা ৰিমুভ কৰি দিয়ে। ডিলিট কৰি দিয়াৰ পিছত কিন্তু সেই এপছটো থাকি যায়। থাকি যোৱাৰ কাৰণে কি হয়, প্ৰায় আমাৰ ফোনবিলাক হেং হয়, মানে প্ৰায় হেং হয়, শ্ল' হয়। কিহৰ কাৰণে হয়, সেই বস্তু যে আপোনালোকৰ তাত ডিলিট দেখায় কিন্তু ডিলিট নহয়। আপোনালোকে ক'ত গৈ পেলাই ডিলিট কৰিব লাগিব মই দেখাই দি আছো ভালকে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে বুজি পাব। আৰু যদি মোৰ ভিডিঅ'টো চাই আছে, ভিডিঅ'টো যদি আপুনি ভাবিছে যে ভিডিঅ'টো আপোনাৰ কাৰণে প্ৰয়োজনীয়, তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিব পাহৰি নাযাব। লগৰখিনিকো বুজাই দিব যে এনেকৈ কৰিলে ভাল হয় বুলি। শ্বেয়াৰ কৰিব পাহৰি নাযাব, পেজটো ফ'ল' কৰিব পাহৰি নাযাব। ঠিক আছে, মই দেখাই দি আছো, ভিডিঅ'টো চাওক আপোনালোকে। তো আপোনালোকে ফাৰ্ষ্ট আপোনালোকৰ প্লে ষ্ট'ৰটো উলিয়াই ল'ব। প্লে ষ্ট'ৰত যোৱাৰ পিছত আপোনালোকে কি কৰিব মই দেখাই দি আছোঁ। প্লে ষ্ট'ৰ গ'লে এনেকৈ ওপৰত যাব, আপোনাৰ যিটো গুগল একাউণ্ট থাকে, গুগল টাচ কৰিব ওপৰত গৈ। টাচ কৰাৰ পিছত আপোনাৰ এনেকৈ খোলা যাবগৈ, আপোনাৰ যিটো গুগল একাউণ্ট খোলা যাব। মেনেজ এপছ এণ্ড ডিভাইচত গুচি যাব। মেনেজ এপছ এণ্ড ডিভাইচত গুচি যোৱাৰ পিছত আপোনালোকে মেনেজত গুচি গ'ল। মেনেজত যোৱাৰ পিছত ইনষ্টল বুলি আহিল, ডাইৰেক্ট ইনষ্টলত টাচ কৰিলে। ইনষ্টলত টাচ কৰাৰ পিছত তলত ইপিনে এনেকৈ আহিব ইনষ্টল, নট ইনষ্টল। আপোনালোকে নট ইনষ্টলত চাই লওক। নট ইনষ্টলত যোৱাৰ লগে লগে এনেকৈ এইবিলাক এপছ আহি যাবগৈ। ঠিক আছে, এইবিলাক মানে ইয়াতে ইনষ্টল নাই, আপুনি কিন্তু আগতে ডিলিট কৰি দিলে, কিন্তু এইবিলাক ডিলিট হোৱা নাই। ঠিক আছে, তো ইয়াতে এটা এটাকৈ এনেকৈ চিলেক্ট কৰক। চিলেক্ট কৰি পেলাই তো তেনেকৈ গৈ পেলাই ডিলিট কৰক বা ৰিমুভ আহিব অপশ্যন, এনেকৈ কৰি পেলাই ডিলিট কৰিলে বা ৰিমুভ কৰিলে হৈ গ'ল। ঠিক আছে, এনেকৈ খালী কৰাৰ পিছত আপোনাৰ ফোনটো ভালকৈ চলিব আৰু আপোনাৰ ফোনটো ফাষ্ট হ'ব তেতিয়া।